আপোনালোকক পুনৰবাৰ ইজিটো ষ্টাডি চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি কেইটামান আমি এছাম হিষ্টৰীৰ ওপৰত কুৱেশ্যন এনচাৰ আলোচনা কৰিম। প্ৰথম কুৱেশ্যনটো আছে, প্ৰথম আহোম বৰবৰুৱা কোন আছিল? আমাৰ প্ৰথম আহোম বৰবৰুৱাজন কোন আছিল? অপশ্যনকেইটাৰ ভিতৰত আছে মোমাই তামুলী, ৰামসিং, কনচেং আৰু ওপৰৰ এজনো নহয়। শুদ্ধ উত্তৰটো হ'ব মোমাই তামুলী। মনত ৰাখিব, মোমাই তামুলী আহোমৰ বৰবৰুৱা আছিল প্ৰথমজন আহোমৰ বৰবৰুৱা মোমাই তামুলী। নেক্সট কুৱেশ্যন আছে, আহোমসকলৰ শেষৰজন স্বৰ্গদেউ কোন আছিল? আহোমসকলৰ শেষৰজন স্বৰ্গদেউ কোন আছিল? অপশ্যনকেইটাৰ ভিতৰত আছে চুকাফা, পৰনন্দ সিংহ, ৰুদ্ৰ সিংহ আৰু চন্দ্ৰকান্ত সিংহ। শুদ্ধ উত্তৰটো হ'ব পৰনন্দ সিংহ। নেক্সট কুৱেশ্যনটো আছে, আহোমসকলে প্ৰথমে ক'ত ৰাজধানী পাতিছিল? আহোমসকলে পোনপ্ৰথমে তেওঁলোকৰ ৰাজধানী ক'ত পাতিছিল? অপশ্যনকেইটাৰ ভিতৰত আছে গড়গাঁও, নাজিৰা, চৰাইদেউ আৰু শদিয়া। শুদ্ধ উত্তৰটো হ'ব চৰাইদেউ। মনত ৰাখিব, চৰাইদেউত আহোমসকলে প্ৰথম ৰাজধানী পাতিছিল। তেওঁলোকৰ ৰাজধানী প্ৰথমতে চৰাইদেউত আছিল। নেক্সট কুৱেশ্যন আছে, মানৰ প্ৰথম আক্ৰমণৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল? যেতিয়া মানসকলে আমাক প্ৰথম আক্ৰমণ কৰিছিল তেতিয়া আহোম স্বৰ্গদেউ কোন আছিল? সেই সময়ৰ স্বৰ্গদেউ কোন আছিল? অপশ্যনকেইটাৰ ভিতৰত আছে পৰনন্দ সিংহ, ৰুদ্ৰ সিংহ, চন্দ্ৰকান্ত সিংহ আৰু কমলেশ্বৰ সিংহ। শুদ্ধ উত্তৰটো হ'ব ৰুদ্ৰ সিংহ। মনত ৰাখিব, ৰুদ্ৰ সিংহৰ দিনত মানসকলে প্ৰথমবাৰৰ বাবে আক্ৰমণ কৰিছিল। নেক্সট কুৱেশ্যনটো আছে, আহোমসকলে কিমান চনত চৰাইদেউৰ ৰাজধানী পাতিছিল? আহোমসকলে কিমান চনত চৰাইদেউত ৰাজধানী পাতিছিল? অপশ্যনকেইটাৰ ভিতৰত আছে 1228, 1253, 1250 আৰু 1229 চনত। শুদ্ধ উত্তৰটো হ'ব 1253 চনত। নেক্সট কুৱেশ্যন আছে, আহোমসকলৰ শেষৰজন স্বতন্ত্ৰ ৰজা কোন আছিল? আহোমসকলৰ শেষৰজন স্বতন্ত্ৰ ৰজা কোন আছিল? অপশ্যনকেইটাৰ ভিতৰত আছে পৰনন্দ সিংহ, ৰাজেশ্বৰ সিংহ, চন্দ্ৰকান্ত সিংহ আৰু শিৱসিংহ। শুদ্ধ উত্তৰটো হ'ব চন্দ্ৰকান্ত সিংহ। নেক্সট কুৱেশ্যন আছে, আহোমসকলৰ শেষ ৰাজধানী ক'ত আছিল? আহোমসকলৰ ৰাজত্বকালৰ মানে শেষ ৰাজধানী তেওঁলোকে ক'ত পাতিছিল? অপশ্যনকেইটাৰ ভিতৰত আছে চৰাইদেউ, গড়গাঁও, যোৰহাট আৰু ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰটো হ'ব যোৰহাট। মনত ৰাখিব, আহোমসকলৰ শেষৰ ৰাজধানী আছিল যোৰহাটত। নেক্সট কুৱেশ্যন আছে, কোনজন আহোম ৰজাৰ দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল? মোৱামৰীয়া বিদ্ৰোহ কোনজন আহোম ৰজাৰ দিনত হৈছিল? অপশ্যনকেইটাৰ ভিতৰত আছে লক্ষী সিংহ, চুহুংমুং, চুকাফা আৰু প্ৰতাপ সিংহ। শুদ্ধ উত্তৰটো হ'ব লক্ষী সিংহ। মনত ৰাখিব, লক্ষী সিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল। নেক্সট কুৱেশ্যন আছে, কোনজন আহোম ৰজাই বৰগোহাঁই আৰু বুঢ়াগোহাঁই পদবী দুটা সৃষ্টি কৰিছিল? মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো। কোনজন আহোম ৰজাই বৰগোহাঁই আৰু বুঢ়াগোহাঁই পদবী দুটাৰ সৃষ্টি কৰিছিল? অপশ্যনকেইটাৰ ভিতৰত আছে দিহিঙীয়া ৰজা, চুকলেংমুং, চুডেংফা আৰু চুকাফা। শুদ্ধ উত্তৰটো হৈছে চুকাফা। চুকাফাৰ দিনত বৰগোহাঁই আৰু বুঢ়াগোহাঁই পদবী দুটাৰ সৃষ্টি কৰা হৈছিল। নেক্সট কুৱেশ্যনটো আছে, আহোম স্বৰ্গদেউ চুকাফাৰ কিমান চনত মৃত্যু হৈছিল? চুকাফাৰ কিমান চনত মৃত্যু হৈছিল? অপশ্যনকেইটাৰ ভিতৰত আছে 1248 খ্ৰীষ্টাব্দত, 1258 খ্ৰীষ্টাব্দত, 1260 খ্ৰীষ্টাব্দত আৰু 1268 খ্ৰীষ্টাব্দত। শুদ্ধ উত্তৰটো হ'ব 1268 খ্ৰীষ্টাব্দত। নেক্সট কুৱেশ্যন আছে, শিঙৰি ঘৰত উঠা উৎসৱ কোনজন আহোম ৰাজ্যৰ দিনৰ পৰা আৰম্ভ হৈছিল? যিটো শিঙৰি ঘৰত উঠা এটা উৎসৱ আছিল আহোমসকলৰ দিনত চলা, সেই উৎসৱটো কোনজন ৰজাৰ দিনৰ পৰা আৰম্ভ কৰা হৈছিল? অপশ্যনকেইটাৰ ভিতৰত আছে চুকাংফা, চুডাংফা, গদাধৰ সিংহ আৰু ৰুদ্ৰ সিংহ। শুদ্ধ উত্তৰটো হ'ব চুডাংফা। নেক্সট কুৱেশ্যন আছে, কুৰুক্ষেত্ৰ যুদ্ধত অংশগ্ৰহণ কৰা প্ৰাগজ্যোতিষপুৰৰ ৰজাজন কোন আছিল? প্ৰাগজ্যোতিষপুৰৰ কোনজন ৰজাই কুৰুক্ষেত্ৰ যুদ্ধত অংশগ্ৰহণ কৰিছিল? অপশ্যনকেইটাৰ ভিতৰত আছে ভগদত্ত,
চুডাংফা, বান ৰজা আৰু চুকাফা। শুদ্ধ উত্তৰটো হ'ব ভগদত্ত। নেক্সট কুৱেশ্যন আছে যোগিনী তন্ত্ৰৰ মতে পুৰণি কামৰূপ ৰাজ্যত কেইটা ভাগত বিভক্ত আছিল? যোগিনী তন্ত্ৰৰ মতে আমাৰ কামৰূপ ৰাজ্যখন কেইটা ভাগত বিভক্ত কৰিছিল? অপশ্যনকেইটাৰ ভিতৰত আছে 3টা, 2টা, 4টা আৰু 8টা। শুদ্ধ উত্তৰটো হ'ব 4টা। মনত ৰাখিব 4টা ভাগত বিভক্ত কৰিছিল যোগিনী তন্ত্ৰৰ মতে। নেক্সট কুৱেশ্যনটো আছে কিমান চনত ভাস্কৰ বৰ্মন প্ৰাগজ্যোতিষ ৰাজ্যৰ সিংহাসনত উঠে? কিমান চনত আৰু মানে কিমান খ্ৰীষ্টাব্দত হ'ব লাগিছিল? কিমান খ্ৰীষ্টাব্দত ভাস্কৰ বৰ্মনে প্ৰাগজ্যোতিষ ৰাজ্যৰ সিংহাসনত উঠে? অপশ্যনকেইটাৰ ভিতৰত আছে 568 খ্ৰীষ্টাব্দ, 588 খ্ৰীষ্টাব্দ, 549 খ্ৰীষ্টাব্দ আৰু 594 খ্ৰীষ্টাব্দ। শুদ্ধ উত্তৰটো হ'ব 594 খ্ৰীষ্টাব্দত। নেক্সট কুৱেশ্যন আছে কোনখন সংস্কৃত শিলালিপিত নৰনাৰায়ণ নাম উল্লেখ কৰা হৈছিল? কোনখন সংস্কৃত শিলালিপিত নৰনাৰায়ণৰ নাম উল্লেখ কৰা হৈছিল? অপশ্যনকেইটাৰ ভিতৰত আছে কাছচিতীয়া, পুৰন্দৰ, মালাদ্বীপ আৰু কামেত্যশ্বৰ। শুদ্ধটো হ'ব মালাদ্বীপ। নেক্সট কুৱেশ্যন আছে 1857 চনৰ বিদ্ৰোহৰ পিছত ৰজাক কন্দৰ্পেশ্বৰ কোন ঠাইত বসতি স্থাপন কৰিবলৈ অনুমতি দিয়া হৈছিল? 1857 চনৰ বিদ্ৰোহৰ পিছত ৰজাক কন্দৰ্পেশ্বৰ কোন ঠাইত বসতি স্থাপন কৰিবলৈ অনুমতি দিয়া হৈছিল? অপশ্যনকেইটাৰ ভিতৰত আছে যোৰহাট, তেজপুৰ, শদিয়া আৰু গুৱাহাটী। শুদ্ধ উত্তৰটো হ'ব গুৱাহাটীত। নেক্সট কুৱেশ্যনটো আছে প্ৰশাসনৰ ব্যৱস্থাৰ বাবে ব্ৰিটিছে অসমক কিমানটা অংশত বিভাজন কৰিছিল? ব্ৰিটিছসকলে প্ৰশাসনৰ ব্যৱস্থাৰ সুবিধাৰ কাৰণে মানে কিমানটা অংশত বিভাজন কৰিছিল? অপশ্যনকেইটাৰ ভিতৰত আছে 2টা, 3টা, 4টা আৰু 5টা। শুদ্ধ উত্তৰটো হ'ব 2টা। মনত ৰাখিব ব্ৰিটিছসকলে 2টা অংশত বিভাজন কৰিছিল। নেক্সট কুৱেশ্যন আছে ঐতিহাসিক দাণ্ডি মাৰ্চত অংশগ্ৰহণ কৰা একমাত্ৰ অসমীয়া কোন আছিল? অপশ্যনকেইটাৰ ভিতৰত আছে চন্দ্ৰধৰ বৰা, লীলাধৰ বৰা, নবীন চন্দ্ৰ বৰদলৈ আৰু বিষ্ণুৰাম মেধি। শুদ্ধ উত্তৰটো হ'ব লীলাধৰ বৰা। নেক্সট কুৱেশ্যনটো আছে অসম প্ৰদেশ কংগ্ৰেছ কমিটি কেতিয়া গঠন কৰা হৈছিল? আমাৰ যিখন অসম প্ৰদেশ কংগ্ৰেছ কমিটি আছে সেই কমিটিখন কেতিয়া কিমান চনত মানে গঠন কৰা হৈছিল? অপশ্যনকেইটাৰ ভিতৰত আছে 1885, 1905, 1917 আৰু 1921। শুদ্ধ উত্তৰটো হ'ব 1921। মনত ৰাখিব 1921 চনত অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন কৰা হৈছিল। ধন্যবাদ।